নিজৰ লৰাই পিতৃ আৰু মাতৃক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে। আজিৰ সমাজত ঘটি যোৱা এটা সত্য ঘটনা ক'বলৈ ওলাইছোঁ। বন্ধুসকল, এনেকুৱা বহুতো সত্য ঘটনা ঘটি আছে আমাৰ সমাজত। এনেকুৱা ঘটনাবোৰৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে উচিত শাস্তি পাব লাগে। প্ৰাইমাৰী শিক্ষক পুত্ৰই পত্নীৰ লগত মিলি নিজৰ বয়সস্থ মাক দেউতাকক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। 22 দিনৰ পৰা বয়সস্থ মাক দেউতাক য'ত ত'ত ঘূৰি ফুৰিছে। ঘটনাটো হ'ল কানপুৰৰ। বয়সস্থ মাক দেউতাক DM কাৰ্যালয়লৈ আহিল আৰু ADM প্ৰশাসনক কান্দি কান্দি সকলোখিনি শুনালে। মাক দেউতাকে ক'লে যে নিজৰ সকলোবোৰ ত্যাগ কৰি একমাত্ৰ ল'ৰাটোক পঢ়াই শুনাই চৰকাৰী অধ্যাপক বনালোঁ, যাতে আমাৰ বুঢ়া বয়সত সি সঁহাৰি হয়। দেউতাকৰ নাম আছিল কমলাশ কুমাৰ। 65 বছৰ বয়সত তেখেতে অধিকতম সময় ঘৰতে কটায়। পৰিয়ালত তেওঁৰ পত্নী পুষ্পলতা, একমাত্ৰ পুত্ৰ সুমিল আৰু বোৱাৰীয়েক শিৱানীৰ লগত আছিল। সুমিল এখন প্ৰাথমিক বিদ্যালয়ত সহায়ক অধ্যাপক পদত নিয়োজিত আছিল। সুমিল 3 বছৰ আগতে শিৱানীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। মাক দেউতাকক যোৱা 3 বছৰৰ পৰা বোৱাৰী আৰু ল'ৰাই মানসিক অত্যাচাৰ চলাই আহিছিল। বয়সীয়াল কমলেশ কুমাৰে কৈছিল যে ল'ৰাৰ বিয়া 3 বছৰ পাৰ হৈ গ'ল। যেতিয়া স্কুল খোলা থাকে তেতিয়া ল'ৰা আৰু বোৱাৰী বেলেগত থাকে আৰু কেতিয়াবা আমাৰ লগত আহি থাকিব লয়। কৰোনা ভাইৰাছৰ কাৰণে লকডাউন হ'ল। তেতিয়া ল'ৰা আৰু বোৱাৰী দুয়োটাই থাকিবলৈ আহিছিল। তেওঁ ক'লে, জুন মাহৰ 3 তাৰিখ ৰাতি 9 বজাত ল'ৰা আৰু বোৱাৰীয়ে মিলি আমাক দুয়োকে বহুত মাৰিলে। আমি তেতিয়াৰ পৰা এনেকুৱা পৰিস্থিতিত বহুত ভয়ভীত হৈ পৰিলোঁ। মোৰ হাৰ্টৰ সমস্যা আছে আৰু মোৰ পত্নীৰ ভৰিৰ গাঁঠিৰ বিষ। পিছদিনাখন ৰাতিপুৱা 5 বজাত বোৱাৰী আৰু ল'ৰাই আমাক দুয়োকে ঘৰৰ পৰা বাহিৰ কৰি দিলে। তেতিয়াৰ পৰাই আমি দুয়ো ইফালে সিফালে ঘূৰি ফুৰিছোঁ। কেতিয়াবা কাৰোবাৰ ঘৰৰ বাহিৰত ৰাতিটো কটাওঁ, নহ'লে কেতিয়াবা ফুটপাথত। আমাৰ কথা চিন্তা কৰিবলৈ কোনো নাছিল। একেটা কাপোৰকে পিন্ধি আমি সিফালে সিফালে ঘূৰি ফুৰিছোঁ। দেউতাকে ক'লে, ল'ৰাৰ লগত এতিয়া আৰু থাকিব নিবিচাৰোঁ আৰু আজি আমি ADM ছাৰক ন্যায়ৰ কাৰণে এজাহাৰ দিলোঁ। মোৰ ভয় যে মোক ল'ৰাই মাৰি পেলাব। মই বহুত কষ্ট কৰি ঘৰটো বনালোঁ। মোক তাত কষ্ট নোহোৱাকৈ থাকিবলৈ দিয়া। ল'ৰাৰ চাকৰি আছে, সি নিজৰ উপাৰ্জনেৰে ঘৰ বনাই থাকক। জিলাধিকাৰীলৈ এইটোৱে প্ৰাৰ্থনা যে আমাক আমাৰ এই বুঢ়া বয়সত জীয়াই থকা কেইদিন ভালকৈ যেন থাকিব দিয়ে। তেতিয়া ADM প্ৰশাসন পংকজ কুমাৰে আশ্বাস দিলে যে ইয়াৰ ওপৰত বিচাৰ কৰা হ'ব। ভৰণ পোষণ অধিনিয়মত তেওঁক সহায় কৰা হ'ব। বিচাৰ কৰি পোৱা যায় যদি তেওঁৰ ল'ৰা বোৱাৰীয়ে মাক দেউতাকৰ লগত অন্যায় কৰিছে, তেন্তে সিহঁতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। বন্ধুসকল, কিমান নিষ্ঠুৰ হ'ব পাৰে, নিজৰ মাক দেউতাকক এনেকুৱা অৱস্থা কৰিব পাৰে। নিজৰ মাক দেউতাকৰ এনে অৱস্থা কৰিবলৈ এবাৰ হাত নকঁপিলেনে? এনেকুৱা ল'ৰা বোৱাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। বয়সস্থ মাক দেউতাকে ন্যায় পাবনে সঁচাকৈ? ৰাইজসকল, এনেকুৱাবোৰক কি কৰা উচিত বুলি ভাবে?